সঁচা ভালপোৱা মানে মনৰ মানুহজনক অথবা মানুহজনীক নিজৰ কৰি লৈ মাথো নিজে সুখী হোৱাটোক নুবুজায়। কেৱল নিজে ভালপোৱা আৰু নিজৰ সুখৰ বাবে নহয়, নিজৰ লগতে তাইক অথবা তেওঁক সুখী কৰি ৰাখিব পৰাটোহে হ'ল সঁচা ভালপোৱা। আন কাকো পোৱা নাই বাবে তোমাক ভাল পাওঁ এনে নহয়, তোমাক ভাল পাওঁ বাবেহে কাকো ভাল পাব পৰা নাই, এয়াহে সঁচা ভালপোৱা। সৌন্দৰ্য অথবা অৰ্থ দেখি ভাল পোৱা উচিত নহয়, মনটো বুজি ভাল পাব পালেহে জীৱনটো সুখৰ হোৱা সম্ভৱ। ডাঙৰ ঘৰ-বাৰী গাড়ী নাথাকিলেও একো ক্ষতি নাই, যদিহে পৰিয়ালৰ মাজত মিলা-প্ৰীতি মৰম ভালপোৱা সঁচা হয়, তেনেহলে নিমখ ভাতৰ মাজতেই জীৱনে সুখ বিচাৰি পায়। মানুহ যিকোনো অশান্তিৰ পৰা পলাই হাৰিব পাৰে, কিন্তু মানসিক অশান্তিৰ পৰা পলোৱা অসম্ভৱ। সেয়ে মৰম ভালপোৱা আদৰ যতনবোৰ সঁচা হোৱা উচিত। আঘাত পোৱা শৰীৰ লৈ জীয়াই থকা যায়, কিন্তু আঘাত পোৱা মন লৈ জীয়াই থকা খুবেই যন্ত্ৰণাদায়ক। যদি নিজে নিজক সুখী বুলি মানি ল'ব নোৱাৰো, তেনে ক্ষেত্ৰত পৃথিৱীৰ কোনো শক্তিয়ে আমাক সুখী কৰি তুলিব নোৱাৰে। কিন্তু হেজাৰ কষ্টৰ মাজতো যদিহে নিজক বুজাই লৈ হাঁহি থাকিব পাৰি, তেনেহলে কোনেও আমাক দুখী কৰিব নোৱাৰে। এটা জীৱনক সুখী সজাবলৈ হলে মনটো সুন্দৰ আৰু সাহসী হোৱাটো অত্যন্ত প্ৰয়োজনীয়। সুখী হবলৈ মনটোই মেইন। যিজনক সঁচাকে ভাল পোৱা হয়, সি যিমানেই অপমান আঘাত নকৰক কিয় কেতিয়াও তাক বেয়া পোৱা নহয়, অথবা প্ৰতিশোধ লোৱাৰ চিন্তা মনলৈ নাহে। ভালপোৱাৰ ক্ষেত্ৰত প্ৰতিশোধৰ কথা আহিলেই বুজিবা, এই ভালপোৱাত কোনো নহয় কোনো এটা দিশত লাভ অথবা প্ৰয়োজন সোমাই আছিল। সেয়া কেতিয়াও সঁচা ভালপোৱা নাছিল। এই ভিডিঅ'টোৰ কথাখিনিয়ে যদি আপোনাৰ অন্তৰখন কিঞ্চিত হ'লেও চুই গ'ল, তেন্তে আমাৰ কষ্ট বহুখিনি সাৰ্থক হ'ল। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে হৃদয়ৰ পৰা ধন্যবাদ জনালোঁ।